আজি কণবিলাহীৰ কণীৰ সৈতে ৰেচিপি এটা কৰিব খুজিছোঁ। তাৰ কাৰণে মই লৈছিলোঁ কণবিলাহী, পিঁয়াজ, জলকীয়া, নহৰু, আদা আৰু গোটা জিৰা। এই আটাইখিনি মই ভাজি লৈছোঁ আৰু তাৰপিছত ইয়াৰ পেষ্ট এটা বনাই লৈছোঁ। কণবিলাহী খাবলৈ খুবেই সোৱাদ লাগে নহয় জানো? এতিয়াতো কণবিলাহী খুব বেছি চলে। চ' ভাবিলোঁ কণবিলাহীৰ ৰেচিপিটো বনাওঁ। আৰু এইখিনি মই গ্ৰাইণ্ড কৰি লোৱাৰ পিছতে আলু আৰু কণীখিনি সিজাই ল'লোঁ। আলুখিনি ভাঙি লৈছোঁ আৰু লগতে কেৰাহীটো বহাই দিছোঁ। ইয়াতে কণীটো ভাজি ল'লোঁ আৰু এটা শুকান জলকীয়া দি আলুখিনি ইয়াত বহাই দিছোঁ। বিশেষ একো মছলা ব্যৱহাৰ কৰা নাই, ধনিয়া গুড়ি আৰু শুকান জলকীয়াৰ গুড়ি আৰু লগতে গৰম মছলা অকণমান দি দিছোঁ। আৰু এই পেষ্টখিনি দিয়াৰ পিছত অলপ পানী দি পেলাই এইখিনি উতলি অহাৰ পিছতে আমাৰ কণীৰ তৰকাৰীখন ৰেডি। আপোনালোকে এনেদৰে ট্ৰাই কৰি চাবচোন। আজিলৈ বাই বাই।